আমাৰ ঘৰত এজোপা ছজিনাৰ গছ আছে আৰু এতিয়া যিহেতু ছজিনা ফুল ফুলিছে গতিকে আজি ভাবিছোঁ দুপৰীয়া সাজ ছজিনা ফুল কণী দি ভাজি খাম। এয়া ভণ্টিয়ে টিঙৰ ওপৰত উঠি এনেদৰে পাৰিছে। যিহেতু ছজিনা গছবোৰ বহুত বেছি ওখ হয় গতিকে পাৰিবলৈ অকণমান অসুবিধা হয়। ইমান ধুনীয়াকৈ ছজিনা ফুল ফুলি আছে যে দেখিলে কিবা এটা ভাল লাগি যায়, বগা হৈ আছে। এয়া চাওকচোন কিমানখিনি ছজিনা ফুল পালোঁ আৰু গৰম গৰম ছজিনা ফুলৰ সৈতে ভাত যে খাই ইমান মজা লাগে, তাতে এটা মই কণীও ভাঙি দিছিলোঁ। তাৰপিছত মই বনাইছিলোঁ সৰু মাছ দি বৰ মানিমুনিৰ জোল। এয়া মামাহঁতৰ শাকনি বাৰীৰে হয় মানিমুনিখিনি। এই শাকজোপা চাওকচোন মেৰলাই বুলি কয় আৰু এয়া মামাহঁতে দি পঠাইছিলে, মই এনেকৈ ভাপত দি ভাজিছোঁ। একদম সাধাৰণভাৱে আজি দুপৰীয়া ভাত সাজৰ আয়োজন কৰিলোঁ। মানিমুনি সৰু মাছৰ জোল, লাই শাক ভাপত দিয়া ভাজি, ছজিনা ফুল কণী দি ভাজি। ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব।